হেল্ল' এভৰিৱান, আজি বহুত দিনৰ পিছত আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। এই ভিডিঅ'টোৰ আৰম্ভণিতে স্মগখিনি দেখি ধৰিব পাৰিলেই চাগে মই অসমৰ পৰা আহি দিল্লী পালোহি। দিল্লী আহি ইন-লজৰ লগত আমি গোটেই পৰিয়ালটো নৈনিতাল আৰু মুক্তেশ্বৰ গৈছিলোঁ। মুৰাদাবাদ পাৰ হৈ আমি লাঞ্চ কৰিবলৈ চস্কা পঞ্জাব দা নামৰ ধাবাখনত ৰখিছিলোঁ। দিল্লীৰ পৰা আমি প্ৰথম ভীমতাল গৈছিলোঁ। ভীমতাল পাবলৈ আমাক অলম'ষ্ট 7 ঘণ্টামান সময় লাগিছিল। আমি গৈ পোৱালৈকে প্ৰায় ছানছেট হৈ গৈছিল। পাহাৰৰ ছানছেট মোৰ খুব প্ৰিয়। যিয়েই নহওক, দিনটোৰ দীঘলীয়া যাত্ৰাৰ অন্তত আমাৰ হোটেলৰ ৰুমটো বহুত স্পেচিয়াছ আছিল। সৰুকৈ বাৰাণ্ডা এখনো আছিল। এই ভীমতাল লেকটো নৈনিতাল জিলাখনৰ ভিতৰতে সকলোতকৈ ডাঙৰ লেক আৰু উত্তৰাখণ্ড ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থানত আছে। পিছদিনাখনৰ ৰাতিপুৱাৰ দৃশ্য। ভীমতালটোৰ পাৰতে থকা আমাৰ এই হোটেলখনৰ নাম নীলেশ ইন। পৰিৱেশটো বিৰাট ধুনীয়া আৰু শান্ত আছিল। আমাৰ ৰুমটোৰ কাষতে আতিশৰ দাদা বৌহঁতৰ আৰু মামী পাপাহঁতৰ ৰুম আছিল। হোটেলখনৰ বাকী ৰুমছবোৰ। আমাৰ ব্ৰেকফাষ্টত চেণ্ডউইচ, পোহা, ইডলি চাম্বাৰ, পুৰি চলে, অমলেট, ফ্ৰুটছ আৰু বহুত কিবা কিবি আছিল। তাৰপিছত আমি হোটেলখনৰ পৰা চেক আউট কৰি চাটতাল গৈছিলোঁ। চাটতালটোৰ নামটোত থকাৰ দৰে ইয়াত 7টা তাল আছে, মানে লেক আছে। আমি পিছে 4টাতহে গৈছিলোঁ। আমি যোৱা এই লেককেইটা আছিল ৰামতাল, লক্ষ্মণতাল, সীতাতাল আৰু হনুমান তাল। মই আৰু অংকিতা ভাবিয়ে অখিল ভাইয়াক নাচিব দিছিলোঁ। অলপ সময় পিছত আমি আমাৰ নেক্সট ডেষ্টিনেশ্যন পালোঁ। নেক্সট ডেষ্টিনেশ্যন আছিল আমাৰ মুক্তেশ্বৰ। ভীমতালৰ পৰা মুক্তেশ্বৰ প্ৰায় 40 কিলোমিটাৰ, কিন্তু পাহাৰীয়া ৰাস্তা হোৱাৰ কাৰণে প্ৰায় 1.5 ঘণ্টামান সময় লাগে। মই এইখন আমাৰ লেমন ট্ৰী হোটেল আৰু ওপৰত আমাৰ ৰুমছ। আমাৰ এই গোটেই ট্ৰিপটোত থকা 3খন হোটেলৰ ভিতৰত এইখন মোৰ ফেভৰেট আছিল। ইয়াৰ পৰা ভিউ বহুত ধুনীয়া আছিল। ইয়াৰ পৰা বৰফেৰে ঢাকি ৰখা পৰ্বতবোৰো দেখা পাইছিলোঁ। মোৰ শাহু মা, আপোনালোক সকলোকে হাই কৈছে।
তাৰপিছত আমি এয়া ৰুমৰ পৰাই ছানছেট চাই আছিলোঁ। সন্ধিয়া সময়খিনিও ইয়াত বিৰাট ধুনীয়া আছিল। এয়া পিছদিনাখন আমি মেগী পইণ্ট এটালৈ সৰু ট্ৰেক এটাত গৈছিলোঁ, কিন্তু আমি ভুল ৰাস্তাৰে গ'লোঁ আৰু পইণ্টটো গৈ নাপালোঁ। যিয়েই নহওক কমলা গছ কেইজোপামান চায়ে আমি আধা ট্ৰেকৰ পৰাই উভতিলোঁ। তাৰপিছত এয়া আকৌ আমি নৈনিতাল গ'লোঁ। নৈনী লেকৰ পাৰত খোজ কাঢ়িলোঁ, মল ৰোড চালোঁ। এয়া দেখিছেনে ইমান মাছ আছে ইয়াত। কাষত মানুহ ৰৈ থাকিলে খাব দিব বুলি একদম কিনাৰলৈকে আহি যায় মাছবোৰ। এয়া আমাৰ শেষ ৰাতিটোৰ কাৰণে ছিজনছ বা এক্সপিৰিয়েঞ্চ হোটেলখনৰ ৰুমটো। আচলতে আমি ইমানবোৰ ঠাই বা পইণ্ট কভাৰ কৰিম বুলি যোৱা নাছিলোঁ, কাৰণ আমাৰ ঘৰৰ সকলোবোৰ মানুহে আগতে ইয়ালৈ বহুতবাৰ আহিছে, কিন্তু গোটেই ফেমিলিটো লগ হোৱা কাৰণে মানে দাদাহঁত বেংগলোৰৰ পৰা আহিছে, আমিও লণ্ডনৰ পৰা গৈছোঁ। ছ' আমি গোটেই ফেমিলিটো লগ হোৱাৰ কাৰণেহে এনেই ট্ৰিপ এটা তৎক্ষণাত প্লেন কৰিছিলোঁ। আচলতে ৰুমত বস্তুবোৰ ইফাল সিফাল হৈ যায় কাৰণে মই লাষ্ট টাইম শ্বিলং যাওঁতে ৰুমৰ ভিডিঅ' ল'ব নোৱাৰিলোঁ। সেয়ে এইবাৰ গোটেইকেইখন হোটেলতে চেক ইন কৰিয়ে ভিডিঅ' লৈ লৈছিলোঁ। অধীশ্বৰে দাদাহঁতৰ ৰুমৰ বেলকনিত ৰ'দ ল'ব গৈছে। এয়া অধীশ্বৰ, অখিল ভাইয়া আৰু অংকিতা ভাবি। এয়া ডিনাৰ আমাৰ কাৰী চাৱল, ৰাজমা চাৱল, নান আৰু দাল মাখনি। এয়া ৰাতিৰ নৈনী লেকৰ ভিউ। এইখিনি পিছদিনাখনৰ ফুটেজ। নৈনী লেকত ব'টিং কৰাৰ। সেইদিনা ৰ'দ থকা বাবে আকাশ যথেষ্ট নীলা আছিল আৰু সকলোৱে বহুত এনজয় কৰিলে। তাৰপিছত এয়া আমাৰ উভতনি যাত্ৰা। প্ৰায় 7.5 ঘণ্টামান লাগিলে আমাৰ দিল্লী পাওঁতে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট আমি অধীশ্বৰৰ ফ্ৰেণ্ড এজনৰ বিয়াৰ বাবে বৃন্দাবন যাম। তাৰ ভিডিঅ' পাৰিলে আনিম। আজিলৈ ইমানেই, বাই।